গ্ৰেপ্তাৰ কৰিবলৈ আৰে মই কি বাধ্য চাই আছা? হ'ম। স্যার এইখিনি লওক মোৰ ঘৰত আহি মুখে ৰম দে আৰু তাক পুলিচ মোৰ হাজিয়াটো ক'ত পাগলা তোৰ পাগলা নি বেলে নকৰবি গম পাইছে না ভাল পা আৰু মোৰ হাজিয়াটো আনা ৰস এইটো কোনদিনা মই বুঢ়াও তয়ো আজিকালি তয়ো অলপ 2 নম্বৰী কৰা হৈছে মই চাই আছো যোনদিনা ধৰিম মানে গুলি ইফালে মাৰি সিফালে দি ওলাই যাব আজি মই যাব পাৰিব না মোৰ আৰু চালা এই ওচিক মই চাই আছো কোনদিনা ঘৰ মালটো জমা দি হয় বছ তো হেৰি আজি আছিল ক'ত বছ উল্টি মাৰে চকুৰ আগত অঁ কি নাম আছিল তাৰ পচা লৈছে পচা নামটো বাহুৰে হয় নেকি? আছিল ন অঁ দি থৈ আহিবি ঠিক আছে বছ মই আহিছোঁ খাবৰ নে হাতীয়াৰটো লৈ যাওঁ নেকি মোৰতো লৈ যা ঠিক আছে বছ ধৰিয়ে নাই দত্ত হয় ছাৰ গাড়ী এখন আহি আছে আচ্ছা। ছিগনেল কৰা ক'ত, ছাৰ? আহি আছে ৰাখা ঐ ৰখ মেলাজী ক'ত যা দত্ত চেক কৰা হয় ছাৰ ছাৰ এইজন মোৰ চিনাকি ছাৰ চিনাকি হ'লেও চাব লাগিব চাওঁ লাইচেঞ্চখন কৈ ছাৰ কি মেডিচিন মেডিচিন আছে মেডিকেল টিকেলৰ চাওঁ চেক কৰা দত্ত চাই লোৱা ভালকৈ চাই লোৱা কি আছে ইয়াত ছাৰ মেডিচিন আছে মেডিচিন কি আছে ছাৰ একো নাই দেখোন ইয়াত কি একো নাই চা ভালকৈ চাই ল চাওঁ ভালকৈ টচটো মাৰা এইবিলাক কি এইবিলাক কি হা নাম এইবিলাক দেখোন ড্ৰাগছ এইবিলাক কি হা এইবিলাক পিষ্টল আৰু আইঅ' ড্ৰাগছ বাই অ'। দেখোন হা কি এইবিলাক দত্ত ইয়াক ধৰা দত্ত ইয়াক থানালৈ লৈ গ'ল নাম ঐ নাম ধৰি ল বল এতে বহ চাল্লা বহ চাল্লা এইবিলাক কৰিব আহিছা হা ঐ এইবিলাক কৰিব আহিছা আইয়া। ঘৰ ক'ত তোৰ ঐ দত্ত এইবিলাক কৰিব আহিছা দত্ত হাৰাম জাদে ঐ যি ক কবি কিন্তু মোৰ কথা একো নকবি দত্ত কি কৰি আছা তাক পূৰা পিচি দে আৰু কোন আছে ডিটেইলছ মোক দিয়া হয় ছাৰ হয় ছাৰ দত্ত হয় ছাৰ ইয়াক কাৰাগাৰত ভৰাই দিয়া হয় ছাৰ আৰু এনেকৈ পিতা যি ৰৌ হয়, বৰালি আছে সকলো যাতে ধৰা পৰে কোনো যাতে বাচি যাব হয় ছাৰ নোৱাৰে ঠিক আছে ছাৰ চালা বল ইয়াত সোমাই থাক তই লাম্বা ক'ত দিম এইবিলাক কৰিব আহিছা হা এইবিলাক কৰিব আহিছা আইয়া মাল কাৰ আছিল ক ইয়াক শ্বুট কৰি দিয়াই ভাল ছাৰ নালাগে নেকি ছাৰ আৰু তোৰ লগত কোন জড়িত আছে ক হয় ছাৰ পোৱালি ক ছাৰ নহয় মানে কোন আছে ক নহ'লে তোৰ আজি ক কোন আছে তোৰ লগত জড়িত কোন কৰোঁ ছাৰ নহয় আছে কোন আছে ক নহ'লে দিগদাৰ আছে আজি ক ছাৰ বৰুৱা আছে বৰুৱাৰ লগত আৰু কোন জড়িত আছে হা ডেকা আছে ডেকা ঠিক আছে ইয়াক কাৰাগাৰত ভৰাই দে বল উঠ চালা হাৰামি উঠ
বছ বছ পুলিচ ঐ চাল্লা কুত্তাৰ পোৱালি ক'ত পলাইছ ঐ ৰহ 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 বৰুৱা ঐ বৰুৱা ক'ত পলাইছ ঐ উঠ ইয়াক গ্ৰেপ্তাৰ কৰা দত্ত গ্ৰেপ্তাৰ ঐ কৰা ছাৰ। ঐ উঠ উঠ দত্ত কি এইবোৰ মোৰ এইটো কৰ্তব্য কৰিবই লাগিব ছাৰক মেনেজ কৰ দত্ত বল 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 উঠাই দে উঠ 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 বল বল চালা বল বল চালা কুত্তা বল ব এতে ব এইবিলাক কৰিব আহিছ চাল্লা হাৰামি বৰুৱা এইটো অচি ছাৰৰ কৰ্তব্য পালন কৰিবই লাগিব তো ডেকাই গম পালে তোক মাৰ্ডাৰ কৰি দিব দত্তই আমাক চব চেছ কৰি দিলে বৰুৱা উঠ এতে ব বছ তই ইয়াত দত্তই নাই বৰুৱা সেইটো অচি ছাৰৰ কৰ্তব্য দত্ত অচি ছাৰে তই মোক ভাল কাম চাকৰিৰ নকৰিলি পৰা উলিয়াই দিম বুলি কৈছে দত্ত তই আমাৰ পৰা বহু পইচা লৈছ কি কৰিম এতিয়া অচি ছাৰে মোক চাকৰিৰ পৰা উলিয়াই দিম বুলি কৈছে হেই চালা হাৰামজাদে দত্ত কি হৈ আছে এইবিলাক গোটেইখিনি হ'লনে হয় ছাৰ এহঁতক এনকুৱাৰী কৰি আছোঁ এতিয়ালৈকে কোনো মুখ খোলাই নাই ইয়াতে ঐ দত্ত তই মিছা বাকলি দিবি নাই ছাৰ তোৰ চাকৰি মই চেছ কৰি পেলাম মই কি কৰিম এতিয়া ছাৰক আজি সকলো কথা কৈ দিম ছাৰ ছাৰ দত্ত হয় ছাৰ কি হৈ আছে এইবিলাক ছাৰ মই এনকুৱাৰী কৰি আছোঁ ইয়াতে মুখে খোলা নাই চাওঁ লাঠিডাল দিয়া হয় লওক ছাৰ ঐ ল'ৰা আইঐ ইহঁতক উচিত শিক্ষা দিয়া হ'ব আৰু ইহঁতে ড্ৰাগছ হয়, আৰু ছাৰ। হত্যাকাণ্ডৰ লগত জড়িত মই ডেকাকো চাই আছোঁ এতিয়াই দত্ত ব'ল লওক ছাৰ হেল্ল' কিমান টকা লাগে আজি মই টকা থাকিও মই একো কৰিব পৰা নাই নাই মোৰ গোটাই আদমি নিছি মই এতিয়া কি কৰিম মই এৰপৰা কৰাব লগা আছে আৰু মোৰ ঘৰ চব বিক্ৰী হৈ গৈছে মই এতিয়া কি কৰিম মই এৰপৰা পলাই যাম অ'কে ডেকা ইউ আৰ আণ্ডাৰ এৰেষ্ট ঐ দত্ত হয় এই ডেকাৰ এলেকা হয় ইয়াতে পুলিচ গেৰি ইয়াতে নচলিব ইয়াতে চলিব অকল ডেকাৰ পাৱাৰ আৰু তো পুলিচক কৈ দিয়া ঐ ডেকা আৰে ইন্সপেক্টৰ ময়ো ভয় কৰা মানুহ নহয় ময়ো আজি নথিপত্ৰ মোৰ হাতত জব্দ ময়ো মোটামুটি আজি 20-25 বছৰৰ এই হাতেৰ লগত ময়ো খেলা মানুহ আপুনি ওলালেও মই ভয় নকৰোঁ ডেকা দত্ত হয় এৰেষ্ট কৰা ওই দত্ত ওই কিন্তু কোনো গাদ্দারি করছে বস জীব হারামি করছে চাল্লা হাৰামি বল 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 বহ এতে বহ বছ এইটো কোন এইটো দেখোন ডেকা ডেকা বৰুৱা এইটো দেখোন ডেকা বছ তই ইয়াতে কেনেকে দত্তই
দত্ত চাল্লা হাৰামজাদা সি আমাক গাদ্দাৰি কৰিলে। এই প্লেনবোৰৰ কথা কোনে কৈছে? দত্তই দত্ত, মই যিদিনা এই থানাৰ পৰা ওলাই যাম সিদিনাখন তোক মোৰ পৰা কোনো চাব নোৱাৰে। দত্ত, ইহঁতৰ কাহিনীটো কৈ দে। ছাৰ ইমান দিন যে এইবিলাক কৰি আছিলোঁ আৰু পইচা লৈ আছিলোঁ, চব নৱজিৎ ডেকা আৰু বৰষা ডেকাৰ মৃত্যুৰ এনকুৱাৰী লৈ আছিলোঁ। য়েছ, গোটেই ডিটেইলছ হৈ গৈছে। হৈ গৈছে ছাৰ। ঠিক আছে। ইমান দিন যি তহঁতৰ লগত মই আছিলোঁ, চব এইবিলাক নাটক। ঐ দত্ত, তই ভাল কাম কৰা নাই। তহঁতেও বৰ ভাল কাম কৰা নাই। সেই যে বৰষা আৰু নৱজিতৰ মৃত্যুৰ কাৰণত জগৰীয়া তহঁত তিনিজনে, সেইবিলাক মোক কৈ কোনো লাভ নাই। তহঁত হৈছে এজন ক্ৰিমিনেল। তোক 20 বছৰ পিছত হ'লেও চাম আমি এদিন। দেখা যাব বাৰু কি কৰা তহঁতে। ঐ দত্ত, তোক মই 20 বছৰ পিছত হ'লেও চাম নে কি ক বৰুৱা? তাক দত্তক আমি 20 বছৰ পিছত হ'লেও এদিন নহয় এদিন চামেই। য়েছ পোৱালি, তাক চামেই, নিশ্চয় চাম নে কি ক বৰুৱা? খালাচ কৰি দিম। আপোনালোকে এতিয়ালৈ কাহিনীটোত প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড তৃতীয় খণ্ড যিখিনি ইয়াত গোটেই দেখিলে, চব সেইখিনি ডেকাৰ এটা বেয়া সপোন আছিল। ভণ্টি, ঐ বদলিয়ে, ঐ তই ইয়াতে আছা? চাহ বনাও যা, আহি যা, কিমান আৰু কাম কৰা? ঐ দাদা, তোৰ উঠা হোৱাই নাই নেকি? আৰু এইবিলাক কি বিচাৰিছে কেনেকৈ থৈ দিছে? তোৰ মানে দিনক দিনে বেছি হৈ গৈছে ন অলপ? ইছৰাম, ইমান লেতেৰা কৰি থৈ দিছি। ঐ, আৰু এইটো কি? পাগলে আনিছে, হয় নেকি? পাগলে আনিছে। মই আৰু ঘৰত নাথাকোৱে কিন্তু দেই, কৈ দিছো। Yeah. তোৰ দিনক দিনে পাগলামি বেছি হৈ গৈছে।